खुलुमबाय स्टुडियो रबिट बसुमतारी आरो बे समाव बरपेटा रननिफ्राय मोनसे गिदिर रादाब बरपेटा रननिफ्राय लाना फैदों बे समनि मोनसे गोदान आपडेट बरपेटा रडनि मोनसे हटेलाव देहा फालांगि आइजोफोरनि गोख्रों सिग्रोमनाय हाबाफारि हिन्दु परिषद आफादनि सिग्रोमनायाव हमनो हायो देहा फालांगि आइजोफोर नंगौ हादरसायाव माखासे आइजोफोरनि बेबायदि आयेन बेरेखा आखुआ सोलिगासिनो दं बाहेरायाव खामानि मावहैनायनि मुङाव सोलिदों बेबायदि आयेन बेरेखा देहा फालांगि खामानि बरपेटा रडनि मोनसे हटेलाव देहा फालांगि आइजोफोरनि हेंथायै गोख्रों सिग्रोमनाय हाबाफारि हिन्दु परिषद आफादनि सिग्रोमनायाव फालो फालो देहा फालांगि आइजोफोरखौ हमनो हायो हिन्दु परिषद आफादा थारैनो आथिखालाव खस्थ' खालामाजासे बेबायदि गोरलैयै रां खामायनायखौ जों नुनो मोनबोगासिनो दं बे समाव जों थारैनो मख'नांगोन दि आथिखालनि मबाइल जुगाव गोबां माखासे आइजोफोरानो जा एबा हौवा मानसियानो जा गुबुननि हिन्जावा गुबुननि हौवाजों बेफोरबायदि आयेन बेरेखा खामानि मावनाया बांनो हमगासिनो दं थिग बेफोरबायदिनो नखर गोनांखा माखासे आइजोफोराबो बाहेरायाव खामानि मावहैनाय मुङैनो गोरलै रां खामायनो थाखाय गावनि देहा सोलेरखौ आयेन बेरेखा फालांगि खालामना रां आरजिनायखौबो जों नुनो मोनबोगासिनो दं बे समाव बरपेटा रड हटेलनिफ्राय माखासे आइजोफोरनि आयेन बेरेखा देहा फालांगि खालामनाया सोराङाव फैदों बरपेटा रड हटेलनिफ्राय हमनो हायो माखासे आइजोफोर लोगोसे मोनसे खथानिफ्रायनो माखासे हौवा मानसिफोरखौबो हमनो हायो पुलिसा हिन्दु परिषद आफादनि सिग्रोमनायाव हमनो हायो देहा फालांगि आइजोफोर आरो बे आयदायाव थागिबि सुबुंफोरा मा फोरमायखो नोंथांमोना आबुङै मिथिना लादो আজি ইয়াত ইলিগেল এক্টিভিটিজ আমাৰ হিন্দু পৰিষদৰ সদস্যৰ পৰা জানিব বুলি আমি কেন্দ্ৰীয় সমিতিৰ পৰা মই আহি ইয়াত উপস্থিত হৈছোঁ লগতে বাক্সা আৰু বৰপেটা জিলাৰ সভাপতি সমন্বিতে আমাৰ হিন্দু পৰিষদৰ সমূহ সদস্যৰ উপস্থিতিত আমি ইয়াত ইলিগেল যিমানবিলাক এক্টিভিটিজ আছে তেওঁলোকক হাতেলৈকে ধৰি বৰপেটা আৰক্ষী থানাত আমি ফোন কৰি তেখেতসকলক প্ৰশাসনক মাতি আনি তেওঁলোকক সমজাই দিওঁ আৰু ইয়াৰ লগতে আমি বৰপেটা জিলা প্ৰশাসনৰ লগতে বৰপেটা জিলা আৰক্ষী অধীক্ষক মহোদয়কো আমি অনুৰোধ জনাওঁ ইয়াত যাতে এনেকুৱা ধৰণৰ ইলিগেল কোনো ধৰণৰ এক্টিভিটিজ চলি থাকিব নোৱাৰে আৰু এই দোকানখন চিৰদিনৰ কাৰণে যাতে বন্ধ কৰি দিয়ে তাৰ বাবে আমি হিন্দু পৰিষদৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক আমি অনুৰোধ জনাইছোঁ হিন্দু পৰিষদৰ পৰা এনেকুৱা যিবিলাক এক্টিভিটিজ বৰপেটা ৰডত চলি আছে তেখেতে যাতে অতি সোনকালে এইবিলাক বন্ধ কৰাৰ ব্যৱস্থা কৰে আমি তেখেতক আমি হিন্দু পৰিষদৰ পৰা অনুৰোধ জনাইছোঁ ইয়াত ল'ৰা ছোৱালী আহে ইয়াত হোটেলখনৰ ব্যৱসায়টো হ'ল ল'ৰা ছোৱালীৰ ব্যৱসায় কৰা এইবিলাক কাণ্ড হৈ আছে ইয়াত গতিকে আমি আজি আমি 5জনী ছোৱালী পালোঁ আৰু 6-7জনী পলাই গ'ল টোটেল 15জনীমান ছোৱালী আছিল আৰু ল'ৰাও পাইছোঁ আমি ইয়াত অনৈতিক কাৰ্য সদায় চলি থাকে বুলি আমি খবৰ পাইছোঁ কোনে চলাই আছে বুলি গম পাইছে কোনে চলাই আছে এই বাবুল বুলি এজন মানুহে চলাই আছে কি নাম প্ৰাক্তন কি নাম সোমেশুদ্দিনে চলাই আছে এনেকুৱা এটা অনুষ্ঠান য'ত জামে মছজিদৰ ওচৰত এনেকুৱা কাম চলি আছে গতিকে মানুহবিলাকে ইমান এনেকুৱা অনৈতিক কাৰ্য চলাৰ পিছতো কোনো মানুহ ইয়াত বন্ধ কৰাৰ কাৰণে আজিলৈকে দাবী জনোৱা নাই আমি হিন্দু পৰিষদে আহি ইয়াত গম পালোঁ যে আজি বহুদিন ধৰি এইবিলাক কাৰ্য চলি আছে ইয়াত গতিকে আমি প্ৰশাসনৰ লগতে অসমৰ মুখ্যমন্ত্ৰীক আকৌ এবাৰ অনুৰোধ জনাইছোঁ যে এইবিলাক কাম অতি সোনকালে বন্ধ কৰক নহ'লে আমাৰ হিন্দু পৰিষদৰ পৰা আমি তাৰ পিছত আমি বেলেগ ধৰণৰ ব্যৱস্থা কৰিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ আমি বহুত আপত্তিজনক বস্তু পাইছোঁ য'ত যিটো আমি মিডিয়াত ক'বলৈ আমাৰ শিক্ষিত সমাজত লাভ এনেকুৱা ধৰণৰ বস্তু বহুত পাইছোঁ মোৰ নাম নৱ তালুকদাৰ মই কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা